নমস্কাৰ জুলিছ ব্লগলৈ স্বাগতম। আজি এটা মিনি ব্লগৰ যোগেদি এটা মই মাস্ক ক্ৰীম ইউজ কৰিছিলোঁ, চ' দেখুৱাও বুলি ল'লোঁ। চ' ব্লগচোন চাওঁ। এতিয়া মই গোটেই মুখতে মাস্কটো সানি ল'লোঁ। অলপ ডাঠকৈ সানিব, তেতিয়া এৰুৱাবলৈ ভাল হয়। ইয়াত চাওক মোৰ অলপ প্ৰব্লেম হৈ গ'ল, মই অলপ জল্দিত পাতলাকৈ লগালোঁ। চ' উঠাবৰ কাৰণে দিগদাৰী হৈছে। ডাঠকৈ সানিলে খুব জল্দি হৈ যায় এৰুৱাবলৈ। খুব ভাল ৰিজাল্ট পাইছোঁ, মই কেইবাবাৰো সানিছোঁ, আপোনালোকেও লগাব পাৰে। এইটো কোনো ছাইড ইফেক্ট নাই পোৱা বাৰু। ফাইনেলি মই চাফা কৰি ল'লোঁ আৰু চাওক মোৰ মুখত অলপ গ্ল' আহিছে। আৰু মই এইটো ইউজ কৰিছোঁ, এইটো চাৰ্কেল মাস্ক ক্ৰীম হয়, অনলাইন অৰ্ডাৰেই কৰিছিলোঁ, ভাল পাইছোঁ ৰিজাল্ট। আৰু এতিয়া মই এখন টাৱেলত অলপ কুহুমীয়া পানী লেকৱাৰ্ম অলপ চেপি লৈ টেপ কৰিছোঁ, নহ'লে আপোনাৰ অলপ মোহাৰি দিব পাৰে লাহেকৈ। তো এতিয়া 2 মিনিটমান ৰাখিম। আৰু এতিয়া মইশ্চাৰাইজাৰ ইউজ কৰিম। মই এইটো নেভিয়াৰ ছফ্ট ইউজ কৰিছোঁ, তেতিয়া মুখত বেছি ভালকৈ এটা গ্ল' আহিব। আৰু চ' আপোনালোকে এইটো কৰি চাব পাৰে, ভাল ৰিজাল্ট আহে। পাৰ্টি চাৰ্টি বা কিবা কাৰণত তেনেকুৱা মানে ঘৰতে ফেচিয়েল টাইপ হৈ যায়। আৰু এয়া মই ভাল ৰিজাল্টে পাইছোঁ মুখত। আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আজিলৈ বাই বাই।